আমাৰ সকলো সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি বিশেষভাৱে কিছু ইছ্যুৰ কথা লৈ পেলাই ইয়াতে সংবাদমেল অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কথা হ'ল কি, গোটেই বিশ্বজুৰি বৰ্তমান COVID-19ৰ লগত সকলো দেশে যুঁজি থাকিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয়। আমি আমাৰ ভাৰতবৰ্ষও যথেষ্টখিনি লোক আক্ৰান্ত হৈ আছে, তাৰে ভিতৰত অসম অন্যতম। অসমো তেনে এটা পৰিৱেশৰ সন্মুখীন হ'বলৈ বাধ্য হৈছে আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজ, জনসাধাৰণ, চৰকাৰ, প্ৰশাসন সকলোৱে সজাগ হৈছে আৰু এই ক্ষেত্ৰত চৰকাৰৰ যিটো প্ৰশাসনৰ যিটো ভূমিকা যথেষ্ট শলাগ ল'বলগীয়া। আৰু এইকাৰণে আমি প্ৰথমতে ৰাজ্য চৰকাৰ তথা প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ আৰু সকলো জনসাধাৰণক ইয়াৰ ওপৰত সজাগ আৰু সচেতন হৈ আগবাঢ়িবলৈ আহ্বান জনাইছোঁ। যিখিনি নিয়ম নীতি আমি পালন কৰিবলগীয়া আছে এইখিনি সকলোৱে যাতে পালন কৰে, সকলো ৰাইজক মই আহ্বান জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ শেহতীয়াভাৱে BTC অঞ্চলত যিহেতু এটা ৰাজনৈতিক বাতাবৰণ নিৰ্বাচনক লৈ পেলাই চলি আছে, নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি 4 তাৰিখত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিলে। কিন্তু এই কৰোনা যি ভাইৰাছ বিয়পোৱাৰ কাৰণে আজি নিৰ্বাচন আয়োগে পিছুৱাই দিবলগীয়া হ'ল। আৰু এই ৰাজনীতি নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে BTC অঞ্চলত এটা উত্তপ্ত পৰিস্থিতি হৈ থকাৰ পৰিৱেশ আমি দেখিবলৈ পাই আছোঁ। ইয়াত শাসকীয় দল, বিৰোধী দল, গোটেইবিলাক ৰাজনীতি দলবিলাকৰ এতিয়া তৎপৰতা আমি দেখিবলৈ পাইছোঁ। বিশেষভাৱে BPF দলৰ কিছুমান পালি নেতাবিলাকে আজি UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত যিভাৱে আক্ৰমণাত্মক হৈ পৰিছে, এইটো আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু তেখেতসকলে যিবোৰ ইছ্যু ওলাই পালে আজি প্ৰমোদ বড়োক আক্ৰমণ কৰি আছে, অত্যন্ত দুখজনক। আৰু তেখেতসকলে আচলতে আনৰ ওপৰত আক্ৰমণ কৰাৰ আগতে নিজৰ দুখ কি আছে এই কথাখিনি নিজে বিচাৰ কৰি চোৱাটো ভাল। এতিয়া ডাবল ভোটাৰশ্বিপৰ যিটো কথা কৈ আছে, ডাবল ভোটাৰশ্বিপ বুলি ক'লে আজি আমি দেখি আছোঁ বৰ্তমান ডেপুটি চিফ খাম্পা বৰগোহাঞি, ৰেওৰেৱা নাৰ্জিহাৰী, অলিন্দ্ৰ মুছাহাৰী, ৰাজীৱ ব্ৰহ্ম, কাৰ্যবাহী সদস্যসকল, তেখেতসকলৰো ডাবল ভোটাৰশ্বিপ আছে। প্ৰমোদ বড়ো ডাঙৰীয়া ডাবল ভোটাৰশ্বিপৰ কাৰণে যদি তেখেতসকলে কিবা আইনী ব্যৱস্থা ল'ব বিচাৰিছে, তেওঁলোকে আগতে তেওঁলোকৰ ওপৰত নিজৰ দলীয় কৰ্তৃত্ব কৰ্মীবিলাকৰ ওপৰতে একশ্যনটো লৈ লওক। এই কথাখিনি তেওঁলোকে ভাবি চিন্তি চোৱাটো উচিত আছিল। কিন্তু তেওঁলোকে যদি আনক আক্ৰমণ কৰিয়েই যদি ভাল পায়, আমি ক'ব বিচাৰোঁ যে তেওঁলোকৰ সতীৰ্থসকলৰ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিখিনি তেখেতৰ সংগীবিলাক আছে, তেখেতৰ যিবিলাক EM আছে, তেখেতসকলৰ ওপৰতে তেওঁ প্ৰথম পদক্ষেপটো লৈ লওক আৰু তেতিয়া ৰাইজে সন্তুষ্ট হ'ব। কাৰণ কিয়, ভায়োলেশ্যনটো কোনে কৰিছে? কোনেওতো তেখেতসকলে যেনেকৈ আঙুলিয়াই দিছে তেনেকৈতো ভায়োলেশ্যন প্ৰমোদ বড়োই কেৱল ডাবল ভোটাৰশ্বিপ মেইনটেইন কৰিছে সেইটোতো নহয়। আৰু দেশৰ আমি বিভিন্ন ৰাজনীতি নেতাবিলাকক আমি দেখিবলৈ পাইছোঁ ডাবল ভোটাৰশ্বিপ তেওঁলোকৰ সকলোৰে প্ৰায় মানুহৰে আছিলে। আৰু ইয়াৰ ক্ষেত্ৰত আমি BTC যিখিনি কাউন্সিলৰ নেতাবিলাক আছে তেওঁলোকৰ ওপৰত এই কথাখিনি আমি ক'ব পাৰোঁ তেখেতসকলৰো যথেষ্ট আছে বহুতৰ। তো ইয়াৰ ওপৰত ব্যৱস্থা যদি ল'ব বিচাৰিছে হাগ্ৰামা মহিলাৰী প্ৰথমতে তেওঁলোকৰ ওপৰতে ব্যৱস্থাটো লওক। আৰু 2 নম্বৰ কথাটো হ'ল কি, কিছুমান বেছলেছ এলিগেশ্যনছ শেহতীয়াভাৱে UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত যিখিনি এলিগেশ্যন আনি আছে সম্পত্তিক লৈ পেলাই, সম্পত্তি বেছ কৰি পেলাই যিখিনি কৈ আছে, এই কথাবিলাক আচলতে একদম বেছলেছ। কোনো তাত সঠিক তথ্য তেওঁলোকৰ হাতত নাই। তেওঁলোকে ওপৰে নিজৰ দুখ ঢাকিবৰ কাৰণে আনক দুখ দিব বিচাৰি আছে। প্ৰমোদ বড়ো আজি না চিফ হৈছে, না EM হৈছে, না MCLA হৈছে, না চেয়াৰমেন হৈছে, না মেম্বাৰ হৈছে। PCDCৰতো চেয়াৰমেন হোৱা নাই, ইমান পইচা লুটিবলৈ।
তেওঁলোকে যিবিলাক অভিযোগ আনি আছে এইটো সম্পূৰ্ণভাৱে বেছলেছ ৰাজনৈতিকভাৱে নিৰ্বাচন কেন্দ্ৰিক কিছুমান ভোটাৰ ৰাইজক মানে প্ৰমোদ বড়োৰ ফালৰ পৰা মানুহখিনিক আঁতৰাই লৈ যাব পাৰে নেকি বোজা মানে ভোটাৰসকল তেনেকুৱা এটা তেওঁলোকে বেছলেছ কিছুমান এলিগেশ্যন আনি আছে ইয়াত আমি দেখিবলৈ পাইছো যে অথচ হাগ্ৰামা মহিলাৰীয়ে বিগত 15 বছৰৰ যেটো শাসন এই শাসন কালত কিন্তু তেওঁ বহুত দুৰ্নীতি কৰাৰ মানে অভিযোগ এতিয়ালৈকে আছে আৰু ইয়াত যদি প্ৰথম আমি ক'ব লাগে কেগৰ যেটো প্ৰতিবেদন আছিল 2014 লৈকে যেটো এটা মানে কেগে 2 বছৰীয়া এটা ৰিপৰ্ট দাখিল কৰিছিল এই ৰিপৰ্টৰ ওপৰত যদি ভিত্তি কৰি চোৱা যায় তাত বহুত খেলিমেলি আছিল ধনৰ লেনদেনৰ ক্ষেত্ৰত বা ধন উপচয়ৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ হেৰি আছিল অভিযোগ আছিল তো এইবিলাক ইনকুৱাৰী কৰক এইবিলাক মানে এতিয়া তেওঁলোকে ইয়াৰ ওপৰত এটা জাস্টিস দিবলৈ চেষ্টা কৰক কি হৈ আছিল তো ইয়াত আমি দেখিবলৈ পাইছো আৰু বিভিন্ন সময়ত শেহতীয়াভাৱে আমি দেখিবলৈ পাইছো স্কুল বেগৰ নামত মানে 1.52 crore টকা কেলেংকাৰী শেহতীয়াভাৱে আৰু মস্কৈটো নে মানে আঠুৱাৰ যেটো কেলেংকাৰী 18.9 কোটি তাৰ পিছতো লটাৰীৰ নামত 2.8 কোটি এটো কিকো খাদ্যৰ নামত 1.46 কোটি আৰু কি বুলি কয় ছটা আৰু কি আছিল এটো খুটাৰ নামত 15 কোটি টকা এইবিলাক কেলেংকাৰী শেহতীয়াভাৱে হৈছে এই কেলেংকাৰী বিলাকক মানে এতিয়া তদন্ত কৰিব লাগে আৰু ইয়াৰ ওপৰত এটা জাস্টিস দিব লাগে ইয়াত কেনেকৈ তদন্ত মানে কেলেংকাৰীটো কৰিলে তেওঁলোকে যিখিনি তেওঁলোকৰ প্ৰশাসনৰ সময়ছোৱাত তেওঁলোকে যিখিনি কেলেংকাৰী কৰিলে ইয়াৰ ওপৰত তদন্ত নহলৈকে ৰাইজেটো বিচাৰিব সদায় তেওঁলোকৰ পৰা উত্তৰটো বিচাৰি থাকিব তেওঁলোকেটো দিব নোৱাৰে আৰু বৰঞ্চ তেওঁলোকে প্ৰমোদ বড়োকে দোষাৰোপ কৰি আছে প্ৰমোদ বড়োৰ কি আছে সম্পত্তি বুলি কি আছে যি মানুহগৰাকীয়ে আজি 20-25 বছৰ ধৰি জাতি সেৱা কৰিম বুলি প্লাই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি হৈ যিখিনি দায়িত্ব পালন কৰিলে আৰু শেষত তেওঁ এটা ফিনিশিং দিবলৈ বুলি প্লাই যেটো এটা বড়ো একৰ্ড কৰিলে শান্তি চুক্তি কৰিলে আৰু তাৰ দ্বাৰা বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত থকা যি অঞ্চল বিটিআৰ বুলি যি অঞ্চল এই অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনিবিলাক তেওঁ আনিলে চুক্তিখন কৰিলে শান্তি স্থাপন হ'ল আৰু ইয়াৰ এই অঞ্চলক আগুৱাই লৈ যাবৰ কাৰণে যিখিনি পদক্ষেপ হাতত লোৱা হৈছে আৰু এই নিৰ্বাচনৰ পিছতে তেখেতে এই কামবিলাক সম্পূৰ্ণ ৰূপায়ণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ ভাৰত চৰকাৰৰ লগত লগ লাগি পেলাই ৰূপায়ণ কৰিবৰ কাৰণে তেখেতে এটা মানে কাম কৰিবৰ কাৰণে আগবাঢ়ি আছে তো এই ক্ষেত্ৰত তেখেতৰ ওপৰত যিখিনি এলিগেশ্যন আনিছে আমি ভাবো এই ক্ষেত্ৰত বিপিএফ বা তেওঁলোকৰ যি কৰ্মকৰ্তাবিলাকে আজি মিডিয়া বা ছ'চিয়েল মিডিয়া বিভিন্ন মিডিয়া যেনেকৈ তেওঁলোকে অপপ্ৰচাৰ চলাই আছে এইটো মাত্ৰ অপপ্ৰচাৰহে আৰু ইয়াত মানে কোনো ভিত্তি নাই ইয়াৰ ক্ষেত্ৰত ৰাইজেও সজাগ হোৱাটো ভাল আৰু জনসাধাৰণক মই এটা আপিল কৰিব বিচাৰিছো যিবোৰ দুৰ্নীতি তেওঁলোকে কৰি আছে বিপিএফ দলৰ ফালৰ পৰা এই দুৰ্নীতিৰ ওপৰত চোকা নজৰ ৰাইজেও দিব লাগিব এই কথাখিনি মই আহ্বান জনাইছো আৰু শেহতীয়াভাৱে তেওঁলোকে মডেল কোড অফ কণ্ডাক্ট লাগু হৈ থকাৰ সময়ছোৱাৰ ভিতৰতে আমি বিভিন্ন অভিযোগ পাই আছো তেওঁলোকে এপইণ্টমেণ্ট দি আছে চাকৰিৰ কিছুমান পোষ্টৰ এপইণ্টমেণ্ট দি আছে আৰু তাৰ উপৰিও যোৱা কি আছিল এইটো 16 তাৰিখে অবৈধভাৱে কিছুমান হেৰি সহি কৰিছিলে ফাইল পাছ কৰিছিলে তো এইবিলাকৰ ওপৰত যদি তদন্ত হয় 17 কোটি টকাৰ মানে ফাইল মানে সহি কৰিছিলে তো ইয়াৰ ওপৰত মানে উদ্বোধন কৰ্তৃপক্ষ মানে ব্যৱস্থা লোৱাটো উচিত আমি দাবী জনাওঁ আৰু ইয়াৰ উপৰিও আমি পাই আছো কিছুমান ই কোভিড-19 ৰ লগত যুঁজি থকা সময়তে যি এটা লকডাউনৰ কাৰ্যসূচী ভাৰত চৰকাৰ অসম চৰকাৰে ঘোষণা কৰিলে আৰু ইয়াত ৰাইজে সহযোগিতা কৰি আছে ইয়াৰ কি হৈ আছে ৰাইজৰ দুৰ্দশা চলি আছে এই সময়ছোৱাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ সুবিধাৰ্থে তেওঁলোকক মানে ৰেচন দিয়াৰ ব্যৱস্থা কৰিলে ইয়াত আমি ভাৰত চৰকাৰক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি ধন্যবাদ জনাইছো লগে লগে এইটো কথাও আমি ক'ব বিচাৰিছো যে প্ৰশাসনে ইয়াৰ ওপৰত এটা ভাল ইনিচিয়েটিভ ল'ব লাগে যাতে কাৰো কাৰণে ইনজাস্টিসটো নহয়
সকলোৱে যাতে সমানভাৱে অধিকাৰখিনি পায়, সকলোৱে যাতে উপভোগ কৰিবলৈ পায়, যাতে কোনো কষ্টৰ সন্মুখীন হ'বলগীয়া নাই, সকলো জনসাধাৰণক ভাৰত চৰকাৰে বা কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যাতে তেওঁলোককো সুবিধাখিনি কৰি দিয়ে আৰু ইয়াত কোনো ইনজাষ্টিচ নকৰে, সেইটোৱে আমি আহ্বান জনাইছোঁ। তাৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে এই BTADৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনক কেন্দ্ৰ কৰি পেলাই ৰাইজে যিহেতু UPPL দলক মানে শাসনলৈ আনিব বিচাৰি আছে আৰু UPPL দলৰ শাসন আনিবৰ কাৰণে একদম পাঁচনৈৰ পৰা ৰৌতা সমষ্টিৰ পৰা লৈ পেলাই আমাৰ পৰ্বতজৰা সমষ্টিলৈকে যিমানবোৰ জনসাধাৰণ আছে, ভোটাৰ ৰাইজ আছে, এটা ৱেভ আহিছে যে UPPLক শাসনলৈ আনিব লাগে আৰু 17 বছৰীয়া মানে BPF দলৰ যিটো শাসন সেই সময়ছোৱাৰ ভিতৰত যথেষ্ট দুৰ্নীতি প্ৰশাসন প্ৰভাৱৰ ঘটিল। সেইকাৰণে আজি ৰাইজে ওলাই আহিছে, য'ত গ'লেও UPPL, য'ত গ'লেও প্ৰমোদৰ কথা ওলাই। গতিকে এই মুহূৰ্তত কেৱল UPPL আৰু UPPL প্ৰমোদৰ নেতৃত্বত এটা মানে কাউন্সিল আহিব লাগে, যিটোৰ দ্বাৰা ৰাইজে উন্নয়নটো আশা কৰিব পাৰি আৰু যিটোৰ দ্বাৰা এটা জাষ্টিছটো সকলোৱে পায়, সম অধিকাৰটো পাবলৈ সক্ষম হয়, মানে মৰ্যাদাটো পাবলৈ সকলো জাতি জনগোষ্ঠীৰ যাতে সক্ষম হয়, এইটো সকলোৱে আশা কৰি আছে। আৰু সেই সময়ৰ ভিতৰতে এটা দুৰ্ভাগ্যজনক কথাটো হ'ল কি যে আমাৰ এটা অভিযোগ আছে যে শেহতীয়াভাৱে তেখেতসকলে বিভিন্ন ঠাইত ব্লেংকেট, কুটা, কম্বল বিভিন্ন ধৰণৰ মানে তেওঁলোকে বিতৰণ কৰা আৰম্ভ কৰিছে। কিছুমানক পইচাৰ প্ৰলোভন দিছে, কিছুমানক কুটা দিয়াৰ প্ৰলোভন দিছে, কিছুমানক ব্লেংকেট দি তেওঁলোকে ডাইভাৰ্ট কৰিব বিচাৰি আছে আৰু কিছুমানক মানে বিভিন্ন ধৰণৰ টিন পাত কেইটা মানে তেওঁলোকে বিশেষকৈ নটিফিকেশ্যন, ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ পিছতে তেওঁলোকে বিতৰণ কৰি আছিলে। গতিকে তেনেধৰণৰ অভিযোগ আমি নিশ্চয় অভিযোগ মানে আমাৰ হাতত তথ্য আছে, তেওঁলোকৰ ওপৰত এইখিনি আমাৰ এটা ক'বলগীয়া কথা। আৰু তাৰ ওপৰত আমি দেখিবলৈ পাইছোঁ যোৱা 30 এপ্ৰিল তাৰিখত খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত পাত্ৰিবাৰী গাঁও তেওঁলোকে তপন ডেকাৰ ঘৰত তেওঁলোকে মানে ব্লেংকেট বিতৰণ কৰি আছিলে। যি সময়ত নেকি COVID-19ৰ লগত মানে গোটেই বিশ্বখনে যুঁজি আছে, দেশখনে যুঁজি আছে, ৰাজ্যখনে যুঁজি আছে, সকলো জাতি জনগোষ্ঠীৰ লোকসকলে যুঁজি আছে, সেই সময়ত তেওঁলোকে জনসাধাৰণক মাতি পেলাই ব্লেংকেট বিতৰণ কৰাটো অতি দুৰ্ভাগ্যজনক। মানে দুটা কথা ইয়াত মানে আমি গুৰুত্ব দিছোঁ। এটাটো হ'ল কি যে লকডাউন তেওঁলোকে ভায়োলেশ্যন কৰিছে, 2 নম্বৰটো হ'ল কি মানে তেওঁলোকে আমাৰ মডেল কোড অফ কণ্ডাক্ট এইটো ভায়োলেশ্যন কৰিছে। গতিকে ইয়াৰ ওপৰত নিশ্চয় কেছ হৈছে, ৰেজিষ্টাৰ্ড হৈছে। ৰেজিষ্টাৰ্ড হোৱাৰ পিছত ইয়াৰ ওপৰত পুলিচ প্ৰশাসনে ইতিমধ্যে থানাত কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত মানে থানাই কি একশ্যন লৈছে আমি কিন্তু কোনো একশ্যন লোৱা দেখা নাই। তো এনেকৈ বিভিন্ন ঠাইত তেওঁলোকে ব্লেংকেট কুটা বিতৰণ কৰা কাৰ্যসূচী চলাই আছে আৰু ৰেচন দিয়াৰ ক্ষেত্ৰতো তেওঁলোকে অবৈধভাৱে কিছুমান লিষ্ট তৈয়াৰ কৰা কথা আমাক বিভিন্ন জাগাৰ পৰা জনসাধাৰণে আমাক জনাইছিল। আৰু এই ক্ষেত্ৰত এই কাৰণে আমি প্ৰশাসনক কৈছিলোঁ যাতে কোনো কাৰণত ইনজাষ্টিছ নহয়, মানে ইয়াত কোনো VCDC মেম্বাৰ চেয়াৰমেনে এইটো কাম কৰিব নোৱাৰে। এইটো ৰেচন কাৰ্ডো তেওঁলোকে কালেকশ্যন কৰি পেলাই বচা বচা মানুহক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি আছিল। এতিয়া এই কামবিলাক অবৈধ কামবিলাক কিয় তেওঁলোকে কৰি আছে? কেৱল মাত্ৰ ৰাজনীতিৰ স্বাৰ্থ লাভালাভৰ কাৰণে তেওঁলোকে এইবিলাক কাম কৰি আছে। গতিকে আমি বিচাৰিছোঁ তেওঁলোকে এই কামবিলাকৰ পৰা বিৰত থাকিব লাগে আৰু যদি তেওঁলোকে বিৰত নাথাকে আমি প্ৰশাসনৰ ওচৰত আমি আহ্বান জনাইছোঁ তেখেতসকলক, প্ৰশাসনৰ যিখিনি দায়িত্বত আছে, পুলিচ প্ৰশাসন, ইফালে আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন, তেখেতসকলে যাতে ইয়াৰ ওপৰত চোকা নজৰ দিয়ে আৰু যদি তেনেকৈ অবৈধ কিছুমান কাম কৰা দেখা পায় তেতিয়াহ'লে তেওঁলোকে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। আৰু 30/3/2020 তাৰিখে ব্লেংকেট বিতৰণক কেন্দ্ৰ কৰি পেলাই যিটো এটা কেছ ৰেজিষ্টাৰ হ'ল, ইয়াৰ ওপৰত যাৱতীয় ব্যৱস্থা আৰু একশ্যন ল'বৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ প্ৰমোদ বড়োৰ ওপৰত তেখেতসকলে যিটো সম্পত্তিৰ ওপৰত হিচাপ দিছে মানে 7 কোটি টকাৰ ওপৰত, ঠিক তেনেকৈ আপোনালোকেও UPPL পাৰ্টিও আজি তাৰিখত আমি দেখা নাই যে হাগ্ৰামাতে বহুত কৈ আছে, পেপাৰে মিডিয়াই কেৱল প্ৰতিবেদনটো ওলাইছে যে মানে তেখেতৰ বহুত সম্পত্তি থকা বুলি। এই ক্ষেত্ৰত আপুনি কি ক'ব?
এতিয়া প্ৰমোদ বড়োৰ কথাটো হ'ল কি প্ৰমোদ বড়ো আজিলৈকে কোনো তেনেকৈ মেম্বাৰ হোৱা নাই, চেয়াৰমেন হোৱা নাই। তেখেতৰ সম্পত্তি বহুত আছে, আমি সেইটো নাজানো। কেৱল এইখিনিয়ে জানো যে প্ৰমোদ বড়ো এজন জাতি সেৱা কৰিবৰ কাৰণে, সমাজ সেৱা কৰিবৰ কাৰণে এটা দায়িত্ব দীঘলীয়া সময় লৈছিলে আৰু তেখেতে যিভাৱে কাম কৰি গৈছিল সকলোৱে দেখিছে, সকলোৱে জানে। প্ৰমোদ বড়ো বুলি কওঁতে ইয়াত মানে কোনোবা BPF-ৰ নেতাই তেখেতৰ ওপৰত বিভিন্ন ধৰণৰ মানে অভিযোগ আনিব পাৰে। আমি শেহতীয়াভাৱে দেখিছোঁ যে তেখেতৰ ওপৰত যিটো এলিগেশ্যন অনা হৈছে, কিমান কোটি ক'লে 7 কোটি টকা মানে তেখেতৰ সম্পত্তি আছে। আৰু তেখেতৰ যদি 7 কোটি সম্পত্তি আছে আমি নাজানো, একমাত্ৰ এটা কথাই জানো যে তেখেতৰ ওপৰত যিখিনি এলিগেশ্যন অনা হৈছে, এই যে হিচাপ যিটো তেওঁলোকে দেখুৱাই আছে, সেইটো মানে ক'ৰবাৰ পৰা ক'ৰবাত আনি পেলাই এডিট কৰি দিয়া বুলি পেলাই আমি জানো। এইটো সময়ত এটা বেছলেছ এটা এলিগেশ্যন তেখেতৰ ওপৰত যিটো আনিছে, সেইটো বেছলেছ এলিগেশ্যন। এইটো সময়ত দেখা গৈছে তেওঁ যিহেতু ৰাজনীতিৰ ক্ষেত্ৰত কোনো পৰ্যায়ে হাত নাছিলে বা এনেকুৱা কিছুমান চৰকাৰী কাম কাজ চলা নাছিলে, তেনে ক্ষেত্ৰত হাগ্ৰামা দেৱে তেওঁৰ সম্পত্তি থকা বুলি কি তথ্যত প্ৰমাণ আছে? নিজৰ সম্পত্তি আছেতো, গতিকে অগাধ সম্পত্তি তেওঁ যিহেতু ঘূৰি ল'লে, গতিকে তেওঁ ভয় কৰি আছে মোকতো কালিলৈ তেওঁ হেৰি কৰিব। গতিকে এতিয়াই ইলেকশ্যনৰ আগতে তেওঁক মানে প্ৰমোদ বড়োক অপপ্ৰচাৰ চলাই পেলাই তেখেতক পাৱাৰত আহিব নিদিলে ভাল হ'ব, সেইটো ভাবি আছে। এতিয়া হাগ্ৰামা মহিলাৰী কিয় ভয় কৰি আছে? আজিৰ তাৰিখত আমি প্ৰায় মানুহে জানে, মইহে অলপ কমকৈ জানো। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কিমান সম্পত্তি আছে মইহে অলপ কমকৈ জানো। কিন্তু মই এইখিনি জানো যে তেখেতৰ গৌৰাং ভেলী হোটেলটো আছে কোকৰাঝাৰত, আৰণাই কমপ্লেক্স চেমাগাঁও কোকৰাঝাৰত আছে। এইবিলাক তেখেতৰ সম্পত্তি ক'ৰ পৰা হ'ল? তাৰপিছত পেট্ৰল পাম্প 2টা আছে কোকৰাঝাৰ টাউনত। তাৰপিছততো শ্বপিং মল আছে কোকৰাঝাৰত। এইবিলাক ক'ৰ পৰা আহিছে? তাৰপিছত 300 বিঘাৰ এটা পুখুৰী আছে কোকৰাঝাৰত। তাৰপিছত 1000 বিঘাতকৈও বেছি মাটি বিভিন্ন ঠাইত আছে তেখেতৰ। তো তাৰপিছত আৰু ক্ৰেচাৰ মেচিন আছে। তাৰপিছত ক্ৰেচাৰ মেচিন আমগুৰি কোকৰাঝাৰত আছে, CC ব্লকৰ। তাৰপিছত MRM হস্পিটেল আছে কোকৰাঝাৰত। আৰু আছে বিভিন্ন মানে হেৰিবিলাকত, গুৱাহাটীৰ হোটেলবিলাকত তেখেতৰ শ্বেয়াৰ আছে। আৰু তাৰপিছতো বিভিন্ন কণ্ট্ৰেক্টৰবিলাকৰ লগত তেখেতে শ্বেয়াৰ হোল্ডাৰ হিচাপে থাকে। এই যে ঠিকা টুকুলিবিলাক যে চেংচন কৰি দিয়ে, তাত তেখেতৰ এটা মানে ভোজন পৰিমাণৰ এটা অংশ তেওঁৰ হাতত থাকি যায়। গতিকে এই অগাধ সম্পত্তি মানে এই 15 বছৰ আৰু 17 বছৰত মানে তেখেতে যে গঢ়ি তুলিলে, এতিয়া তেওঁ এই সম্পত্তিবিলাকক কেনেকৈ লুকাই ৰাখিবতো নোৱাৰে, সকলোৱে দেখি আছে। এতিয়া ভয় কৰি আছে প্ৰমোদ বড়ো যদি চিফ হয় অহাকালিলৈ মানে মোৰ ওপৰত আইনী ব্যৱস্থা ল'ব, তেতিয়া তেওঁ জেললৈ যাব লাগিব। তেওঁ নিশ্চয় ভয় কৰি আছে। গতিকে প্ৰমোদ বড়ো কেনেকে পাৰে এতিয়াই নিৰ্বাচনৰ আগতে ৰাইজৰ মানে পৰা আঁতৰাই দিবৰ কাৰণে তেখেতসকলে চেষ্টা চলাই আছে, আৰু যাতে কোনো কাৰণত ক্ষমতালৈ আহিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰবিলাক তেওঁলোকে কৰি আছে। আৰু ষড়যন্ত্ৰটো কৰিবই, কিন্তু ৰাইজে সকলোৱে জানে যে এই মুহূৰ্তত প্ৰমোদ বড়োৱে কোন হয় আৰু হাগ্ৰামা মহিলাৰীয়ে কোন হয়, কোনে কাৰ বাবে সমাজৰ কাৰণে কোনে কাম কৰিব। প্ৰমোদ বড়োৱে মানে সমাজৰ কাম কৰিব না নিজৰ ব্যক্তিগত কাম কৰিব, এই কথাখিনি ৰাইজে জানে। আৰু 15 বছৰে 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ হকে কি কাম কৰিলে, সমাজৰ কাৰণে কি কাম কৰিলে আৰু নিজৰ কাৰণে কি কৰিলে, এই গোটেই কথাখিনি আমি আমাৰ মুখেৰে ক'ব নালাগে, এইটো ৰাইজে সকলোৱে জানে। আৰু আজি ছ'চিয়েল মিডিয়াত আমি দেখি আছো যে তেখেতৰ ওপৰত যিখিনি আছে এলিগেশ্যন, এইটো এলিগেশ্যন প্ৰমাণ থকা এলিগেশ্যনবিলাক আছে। আৰু তেখেতে যিখিনি কৰি আছে, যিমান পাৰি মানে প্ৰমোদ বড়ো UPPL দলে যাতে শাসনত আহিব নোৱাৰে, সেইটোৰ কাৰণে ষড়যন্ত্ৰবিলাক কৰি আছে। আমিতো বহুত দেখি আছো, বহুত পাই আছো, মানে ফেক একাউণ্ট খুলি পেলাই মানে UPPLৰ প্ৰাৰ্থী, UPPLৰ মানে দলৰ সভাপতি নেতাবিলাকৰ বিৰুদ্ধে কিছুমান পোষ্ট দিয়া আমি মানে দেখি আছো।
গতিকে আমি দেখিছো যে ছ'চিয়েল মিডিয়াত কথা ক'লে আপুনি ছ'চিয়েল মিডিয়াত দেখিছো আমি হাগ্ৰামাৰ পন্থীয়ে বহুত মানে প্ৰমোদ বড়োৰ ওপৰত বেয়াকৈ মানে লিখিছে বা প্ৰচাৰ কৰিছে বা ইতিমধ্যে কেছো ৰুজু কৰিছে এই ক্ষেত্ৰত মানে ইউপিএলে হাগ্ৰামাৰ বহুত মানে অগাধ সম্পত্তি আছে সেই সম্পত্তিবিলাক যেহেতু দেখিছে তাৰ ওপৰত আপোনালোকে কিবা ব্যৱস্থা ল'ব নেকি নাই যেতিয়া প্ৰয়োজন হলেতো আমিও ব্যৱস্থা ল'ব লাগিব আৰু ফেক একাউণ্ট যিবিলাকে ফেক একাউণ্ট খুলি পেলাই যিসকলে কাউণ্টাৰ দি আছে বা এলিগেশ্যন দি আছে এইবিলাকে মানে এটা সময়ত নিশ্চয় ইয়াৰ মানে হেৰিখিনি যেনেকৈ পাব লাগে পানিছমেণ্ট নিশ্চয় পাব এটা সময়ত আমিতো মানে বাধ্য হৈ যাম কেতিয়াবা সময় এটা আছে এই সময়লৈকে আমি চাই আছো